কি লাগছে ভোক লাগছে এই দোকান থেকে এক প্লেট মোমো কিনে দাও তাই নাকি এক প্লেট মোমো খালি পেট ভরবো ভিডিও কিন্তু করতেছে কি হব ভিডিও করলে এখন নয় ন কমে না এখন নয় ভিডিও ক'ত ধরবে না জালুকবাড়ি দেউতা মায়ে কি করে মা বোতল করে বটল খনে হয় নাকি কি নাম তোমার সামিনা সামিনা তোমার নাম আৰু তোমাৰ নাম সামিনা বাপৰে বাপ দেউতা কি বটল খনে স্কুলত নোযোৱা তুমি হা স্কুলত নোযোৱা সামিনা এই আদাবাড়ি এই টু বন্ধ ইমান ধুনীয়া চেহেৰা তোমাৰ তোমালোকৰ তিনিজনী ইমান ধুনীয়া চেহেৰা ধুনীয়াকৈ স্কুল যাব লাগে খুলছে হয় নাই এই এনেকৈ পইচা কোনে খুজিব দিছিলে না এই নার খুলবো না এটা কি করলো খুলবো পইচা এনেকৈ কোনে খুজিব দিছিলে না কেউ না কিয় না আগা খিদা লাগে খিদা লাগে এটা ঘৰ ভাড়া থাকা ন দেউতা কি কৰে দেউতা কি কৰে দেউতা তোমাৰ দেউতাই কি কৰে হিট বলাইছে কিয় পেলাইছা মানে কিয় পেলাইছা হা দেউতাই কি কৰে দি কি কৰে দেউতাই দিম দিম কিবা এটা দিম দেউতাই দিম তো কথা পাতো না কথা পাতি আপা আছো কি কৰে নাই আব্বা কি কৰে ওর বাপ নাই বুঝছে তোমার মাই কি বতল পথে স্কুলে যাও আদাবাড়িটা যে বন্ধ হয়ে যাবে এই তো কোন ক্লাসে ক কোন ক্লাসে ক আমারটা কয়ে দে আদাবাড়ি কোন ক্লাসে কি কোন ক্লাসে কোন ওই ক্লাসে কয়ে দে আমি কোন আসো কোন ক্লাসে তুমি হ্যাঁ কোন ক্লাসে সিক্সে না ফাইভে না সিক্সে সিক্সে এই সিক্সে না एक तो छोड़ो रानगुंदन सिक्स जाबी है वो आने वान जास নাই ওখানে জানাই না ওই দেখ জিনকন্যা সেকেন্ড কিনা দে এনেকে পইচা খুঁজি থাকিলে বেয়া লাগে নহয় মাইনা কিয় পইচা খুঁজি থাকে না কোৱাচোন মানুহ বেয়া পায় মানুহ কি ক'ব দাও কি দামাক স্যার ওই না চিকেন কিনা দে মোমো কিনা দে ও মাইনা ये वीडियो চিকেন মোমো খাবা চিকেন মোমো খাবা হ্যাঁ वो देख दे आसा दे है মাইনা ও মাইনা কেই টকা দিব লাগিব কোৱা কেই টকা দিব লাগিব 30 টাকা 30 টাকা দিলে হৈ যাব না কিনা দাও বাপৰে হিন্দা তো বহুত টকা ল'ব ৰে 20 টাকা দি মোমো এক প্লেট কত জানা কিমান 40 টাকা বাপৰে 40 টাকা হয় নেকি মোমো খালে হৈ যাব হয় নেকি আর চিকেন কিনে দিবা 20 টাকা দামেরটা 30 টাকা দেবো না খাবো 30 টাকা 30 টাকা 30 টাকা 50 টাকা 30 টাকা তোমালোকক তিনিজনক মিলি কেনে 50 টকা দিছোঁ ঠিক আছে 50 টকা দিছোঁ আৰু নুখুজিবা দে পইচা বেয়া লাগে নহয় পইচা খুজিবা নেকি আৰু মই যিদৰে নেক্সট দিন দেখা পাওঁ ইমান ধুনীয়া চেহেৰা তোমাৰ তুমি ভালকৈ স্কুলত যাব লাগে কোৱাচোন হা পইচা খুজিবা নেকি এনেকৈ পইচা খুজিলে বেয়া লাগে নহয় না সদায় থাকোঁ কিন্তু পইচা এনেকৈ নুখুজিবা দেই গাড়ীক দেৰি পইচা নুখুজিবা বেয়া পাব লাগে নহয় বেয়া পাব নহয় হয় নাই তোমাৰ মায়ে শিকাই দিছে নেকি শিকাইতো দিয়া নাই তেতিয়াহ'লে কিয় পইচা খোজা মানে তোমার মায়ে পাগলা কই লাভ না ই ওই ওই আর মে পাগল না রে ওর মায়ে পাগলি ওই আঙ্গার মা দিদি হাসারে ওর মায়ে ওকে হাসা ও দে এ লোৱা 50 টকা দিছোঁ শুনা 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 এই তিনিজনা আছোঁ তিনিজনা হা তিনিজনা এই 50 এই একদম নিদু দেই কিন্তু লাগিব না যা তাৰ পৰা 1 প্লেট মোমো লৈ আহ 1 প্লেট মোমো লৈ আহ কৈ যে আংকেলে পইচা দিব যোৱা 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 যোৱা
দুটা চিকেন দেখো দুটা চিকেন নহয় 1 প্লেট ম'ম' পয়সা লুবা গেল পেঁয়াজ বার করলো ঐ দাদা এই ম'ম' 1 প্লেট দি দিয়কচোন মই দি আছোঁ কৈছে 1 প্লেট দি দিয়ক হা কি লাগে চিকেন নহয় ম'ম' 1 প্লেট দিছোঁ ম'ম' 1 প্লেট খা আর 10 টাকা দাও আৰু কোনদিন পইচা খুজিবি না আর 10 টাকা কাৰো তাৰ পইচা নুখুজিবি হা ম'ম' লাগে ম'ম' দিছোঁ 3টা ভাগে খা অকলে দিয়া নাই নহয় অকলে দিয়া নাই নহয় 3টা ভাগে খা ধুনীয়াকৈ ভাগে খা দেই মই সদায় থাকোঁ এই আংকেলে জানে দেই মই সদায় থাকোঁ ৰেগুলাৰ তোমালোকৰ মায়ে পইচা খুজিব দিছে নেকি দিয়া নাই তেতিয়াহ'লে এনেকৈ পইচা কিয় খুজি থাকা মানে বেয়া লাগে নহয় এনেকৈ আৰু এহেঁতক খোৱা দেই মিছা কথা নহয় হয় নেকি? আৰু নুখুজিবা খাই লোৱা ভালকৈ খাই লোৱা হা ঠিক আছে ধুনীয়াকৈ খাই লোৱা আৰু নুখুজিবা মই কিন্তু ইয়াতে সদায় থাকোঁ একদম ৰাতিপুৱাৰ বাই গধূলালৈকে থাকোঁ হা চচ দিম নে জ্বালা চাটনি দিম একো নাই আৰু চিকেন কেইটকা পিচ আৰু 2টা পিচ দিয়কচোন সিহঁতক তুমি এইটো চিকেন অকলে খোৱা আৰু 2টা দি আছোঁ খাই লোৱা দুইজনে খাই লোৱা চচ দিম না চচ লাগব ট্ৰেফিক জামত খাৰা থাকিব আপুনি গাড়ী লৈ দুনিয়াৰ মানুহ আহি যায় এনেকুৱা ল'ৰা ছোৱালী আহি যায় কিছুমানৰ মাক বাপেকে শিকাই দিয়ে গম পাইছে বেয়াও লাগে হা মাক বাপেকে শিকাই দিয়ে হা কিন্তু চবেই কিন্তু খুজিব লগা অৱস্থা নাই হা কিন্তু এইটো এটা হেৰি বিজনেছ হৈ গৈছে আজিকালি গম পাইছেনে ট্ৰেফিক জামত পৰাৰ লগে লগে দুনিয়াৰ মানুহ আহি যায় আপুনি গধূলি আহিলে গম পাব দাদা কেইটকা হৈছে সিহঁতৰ 110 টকা আছে ন মই আপোনাক দি আছোঁ ৰ'ব নাখাতে ঘৰত লৈ যাবি ন যা ঘৰত লৈ যা য'ত লৈ যা এইবিলাক কাম কৰিছা কাম কৰ পইচা নুখুজিবি দে মানুহ তাত বেয়া লাগে নহয় খুজিবা নেকি আৰু মই কিন্তু সদায় অৱৰাই দিব হাতে হা বটল ঘূৰাই থাকিবি এইবিলাক স্কুলত যোৱা বয়স ন এইবিলাক কাম কৰা বয়স কওকচোন চিন্তা কৰকচোন হ'ল খালানে দে তো গাইজ দেখা পালে আপোনালোকক এটা ভিডিঅ' দেখালোঁ এই এনেকুৱা ল'ৰা ছোৱালী কিন্তু এই ল'ৰা ছোৱালীকেইটা চাই কেনে মানে এনেকুৱা লাগে এইবিলাক খুজিবলগীয়া ল'ৰা ছোৱালী নহয় এহেঁতৰ মানে পেৰেণ্টছ আছে মাক বাপাক আছে থকাৰ পিছতো এওঁলোকে মানে খুজি আছে বা কিবা কাম কৰি আছে বটলা বুলি কৈছে বটল হেৰি কৰি আছে বস্তাত ভৰাই আছে আৰু মানে তাৰ মাজতো মানে খুজি থাকে মানে খুজিলে সেইটো এক্সট্ৰা আৰ্নিং আহি যায় ন বা খোৱাটো চলি যায় তো এনেকুৱা গুৱাহাটীখনত আছে এতিয়া ল'ৰা ছোৱালী এক চেক মানে নুমাই দিছে কিছুমানৰ মাক বাপেকে নুমাই দিছে নিজে কৈ দিছে যে খোজা তোমালোকে আৰু কিছুমানৰ মাক বাপেকে কোৱা নাই যে তোমালোকে যাই কিনে খোজা ল'ৰা ছোৱালীবিলাকে নিজে আহি কিনে খুজি লয় মানে সেইটো ল'ৰা ছোৱালীক দেখা পায় নহয় যে ভাল ল'ৰা ছোৱালীবিলাকেও মানে পইচা খোজা আৰম্ভ কৰিছে আৰু পইচা দিয়েও মানুহে যথেষ্ট পইচা দিয়ে হা তো গুৱাহাটী তেতিয়া যদি আপুনি ট্ৰাফিক জামত পৰে ন য'তে যিমান ট্ৰাফিক জামত আছে পূৰা আহি যায় প্লেয়াৰ 2টা ছাইডৰ পৰা আহি যাব আহি কিনে পইচা খোজা আৰম্ভ কৰিব এতিয়া আপুনি এনেকুৱা মুডত আছে পইচা দিব লগা মুডত নাথাকিলেও আপোনাৰ পইচা দিব লগা হয় কেতিয়াবা বা কিছুমানে মানা কৰি দিয়ে যিকোনো মুডত মানুহে পইচা আহি খুজিলে পইচা দিব নেকি কওকচোন এনেকৈ আহি কিনে ডাইৰেক্ট গিলাছত ঠাচ মাৰি দিব গিলাচ উঠোৱা থাকে ডাইৰেক্ট গিলাছত আহি ঠাচ মাৰি দিয়ে হাত ভৰাই দিয়ে আৰু নিদিয়া গিলিকি নাযায় যেতিয়া আপুনি বেয়াকৈ কৈ দিব তেতিয়াহে তেওঁলোকে গুচি যায় আকৌ পটককৈ বেলেগ এখন গাড়ীত গুচি যায় মানে পূৰা কালেকশ্যন আৰু মানে ট্ৰেফিক জামত 2-3 মিনিট যি লাগে যিমান কালেকশ্যন কৰিব পাৰে আপুনি পইচাটো জানি বা কিবা এটা দিলে 10 টকা দিয়ে 10 টকাটো লৈ কেনে একদম পটককৈ বেলেগ এখন গাড়ীত গুচি গ'ল তাৰমানে কালেকশ্যন আপোনাক ইমান সময় নিদিয়ে আপুনি 10 টকা দিছে ঠিক আছে কিন্তু আপোনাক ইমান সময় নিদিয়ে পটককৈ ল'লে আৰু বেলেগ এখন গাড়ীত গুচি গ'ল তো এনেকুৱা চিষ্টেমত ট্ৰেফিক জামত পইচা খোজা এইবিলাক আগতে গুৱাহাটীত নাছিলে অসমত নাছিলে এইবিলাক বম্বে দিল্লীত এইবিলাক আগত আছিলে তো সেইবিলাকৰ পৰাই বস্তুবিলাক মানুহে চাই এতিয়া গুৱাহাটীতো ট্ৰেফিক জামত পইচা খোজা আৰম্ভ কৰিছে আৰু বহুত আছে আৰু এনেকুৱা ধৰণৰ মানে মাইকী মানুহবিলাক আহিব নহয় এই সৰু পোৱালি বাচ্চা লৈ আহিব মানে বেয়াও লাগে মৰম লাগে ইছ
বাচ্চা লৈ আহি কিনে পইচা খুজি আছে কিছুমানে আমি জানিও যে মানে এইবিলাক চব চালাকি চক্ৰান্ত কৰি আহি কিনে পইচা খুজি আছে কিন্তু এই সৰু বাচ্চা এটা লৈ আহে ক'লাত এটা বাচ্চা লৈ আহে সেই বাচ্চাটোক চাই কিনে কিছুমানে যোনে যি পাৰি দি দিয়ে তো এনেকুৱা এটা গুৱাহাটীত চলি আছে বৰ্তমান